পৰ্বতজোৰ বগৰীবাৰী ফুটবল টুৰ্ণামেণ্টৰ সফল সামৰণি। উল্লেখ্য যে বগৰীবাৰী ইয়থ স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত যোৱা অক্টোবৰ মাহৰ 28 তাৰিখৰ পৰা আৰম্ভ হোৱা ফুটবল খেল প্ৰতিযোগিতাখন আজি সফল সামৰণি পৰে। আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত বিজয়ী সাব্যস্ত কৰে দেওখুংগুৰ FC দলে। আনহাতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় আলুপাৰা FC দলে। আজিৰ এই উত্তেজনাপূৰ্ণ খেলখনত হাজাৰ হাজাৰ দৰ্শক উপস্থিত হোৱা পৰিলক্ষিত হয়। চূড়ান্ত খেলখনৰ বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰ্বতজোৰা জিলা UPPL দলৰ সভাপতি প্ৰসেন চন্দ্ৰ ব্ৰহ্ম, আম আদমি পাৰ্টিৰ ধুবুৰী জিলাৰ সন্মায়ক জামাল হক, বগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাস, পৰ্বতজোৰা UPPL দলৰ সাধাৰণ সম্পাদক ছেলিম আহমেদ খান আৰু UPPL দলৰ ভালে সংখ্যক নেতা কৰ্মী আজিৰ খেলখনত উপস্থিত থকা পৰিলক্ষিত হয়। ইপিনে বগৰীবাৰী ইয়থ স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি নুৰ জামাল শ্বেখ, সম্পাদক আব্দুছ কালাম এই খেলখনত সহায় সহযোগিতা আগবঢ়োৱা সকলো ক্ৰীড়া অনুৰাগী ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। আজি আমাৰ বগৰীবাৰী ইয়থ স্পৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আজি একমাহজোৰা খেল আমি অনুষ্ঠিত কৰিলোঁ। আজি চূড়ান্ত খেল হৈ গ'ল। চূড়ান্ত খেলত মানে দেওখংগুৰ টিমে মানে চেম্পিয়ন হৈছে আৰু আলুপাৰা টিমটো ৰানাৰ্ছ হৈছে। কেইটা টিমে অংশগ্ৰহণ কৰিছে? 16টা টিমৰ অংশগ্ৰহণ কৰিছে। কিমান দিনৰ পৰা খেল আপোনালোকে চলাই আছে? 2 মাহ ধৰা আমি খেল চলালোঁ। পানবাৰীৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট গণ অধিকাৰ।